আজি আগম মৃগাং ভাষাচাৰ্য প্ৰফেচাৰ তাবুৰাম তাইদৰ স্মৃতিত তেওঁৰ যিটো প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল, লগতে সমাধি স্তম্ভ উন্মোচন কৰা হ'ল। আজি এনেই ক'বলৈ গ'লে এটি বৰ এটা আনন্দৰ দিন, কিয়নো তেখেত এজন অসমৰ সুযোগ্য সন্তান, অসমৰ মিচিং ভাষাৰ বুলিয়েই নহয়, তেওঁ ইংৰাজীৰ প্ৰবক্তা আছিলে, অধ্যাপক আছিলে কটন মহাবিদ্যালয়ত, আৰু অসম চৰকাৰৰ অধীনত বহুত গুৰুত্বপূৰ্ণ পদবীৰ দায়িত্বত তেওঁ কাৰ্যনিৰ্বাহ কৰি মূল্যৱান সেৱা আগবঢ়াই গৈছে। আজি স্মৃতিসৌধ আৰু প্ৰতিমূৰ্তি উন্মোচনৰ লগতে স্মৃতিচাৰণ সভাৰো আয়োজন কৰা হৈছে। ইয়াত বিশিষ্ট ব্যক্তিসকলে তেওঁলোকৰ নিজৰ অনুভৱ, অভিজ্ঞতা, তেখেতক লগ পোৱা, কি অনুভৱ কৰিছিল বা কি অভিজ্ঞতা হৈছিল তাৰ বিষয়ে ব্যক্ত কৰে, আৰু বহুতে এনেদৰে ব্যক্ত কৰাৰ কাৰণে আমি বহুত কথা জানিবলৈ সুবিধা পালোঁ। এতিয়া তেখেত এজন মহান পণ্ডিত, এজন ব্যক্তিয়েই নহয়, তেওঁ নিজে এক অনুষ্ঠান। তেওঁ অসমীয়া, ইংৰাজী লগতে মিচিং ভাষাৰ তেওঁ বিদগ্ধ পণ্ডিত আছিল। তেওঁ অকল ভাষাবিদেই নাছিলে, তেওঁ ধ্বনিতত্ত্ববিদো আছিলে, সাহিত্যিক আছিলে, সংস্কৃতি জগতত তেখেতে সংগীতজ্ঞ আছিলে, আৰু তেখেতে লেখক আছিলে, কবি আছিলে। গতিকে এনে এজন অসমৰ সুযোগ্য সন্তানক আমি সদায় স্মৰণীয় কৰি ৰাখিবৰ কাৰণে আজি যিটো পদক্ষেপ মিচিং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা তেখেতৰ প্ৰতিমূৰ্তি স্থাপনৰ লগতে তেখেতৰ স্মৃতিসৌধ ইয়াত স্থাপন কৰাৰ কাৰণে নিশ্চয় আমি কবি আছিলে। গতিকে এনে এজন অসমৰ সুযোগ্য সন্তানক আমি সদায় স্মৰণীয় কৰি ৰাখিবৰ কাৰণে আজি যিটো পদক্ষেপ মিচিং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা তেখেতৰ প্ৰতিমূৰ্তি স্থাপনৰ লগতে তেখেতৰ স্মৃতিসৌধ ইয়াত স্থাপন কৰাৰ কাৰণে নিশ্চয় আমি MSCক ধন্যবাদ জনাব লাগিব। লগতে আমাৰ অসমৰ বা গোগামুখ অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে ইয়াত আহি সহযোগিতা কৰি, অংশগ্ৰহণ কৰি তেখেতসকলৰ মনৰ কথা, তাইচাৰৰ ওপৰত তেখেতসকলৰ মনৰ কথা, অভিজ্ঞতা ব্যক্ত কৰিলে তাৰ পৰা বহুতো লোকে হয়তো বহুত উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। गोजोनथाव खौरां, गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों। जायफोर बिथांमोना बेंकिं, रेलवे, SSC, इन्सुरेन्स, डिफेन्स, आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै, बैसोरबायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सौफैदों। बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इनस्टिट्यूटखौ खुलिनाय जादों। आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों। बे टारगेट कोचिं इनस्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं, रेलवे, SSC, इन्सुरेन्स, डिफेन्स आरो आसाम पुलिस। जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन।